আজিৰে পৰা নলবাৰীত 91 সংখ্যক ৰাস মহোৎসৱৰ উদ্বোধনী কৰা হয় আৰু এই আৰম্ভণিৰ দিনটোতে মানুহৰ সমাগম কেনেকুৱা সেই সকলোবিলাক আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখনেই হৈছে হৰি মন্দিৰৰ ভিতৰলৈ যোৱা মেইন প্ৰৱেশ দ্বাৰ আৰু আজি আৰম্ভণিৰ দিনটোতে লোকে লোকাৰণ্য হৈ পৰিছে এয়া হৰি মন্দিৰৰ বাকৰি আৰু এয়া দেখিছে নহয়, এয়া হৈছে বৃন্দাবন আৰু এয়া দেখিছে নহয় মানুহৰ সমাগম যথেষ্ট ভিৰ কৰিছে বৃন্দাবন চাবলৈ। মই আগৰ ভিডিঅ'টোত বৃন্দাবনৰ বিষয়ে বহুখিনি কথা কৈছোঁ, ইয়াত কি কি আছে সকলোখিনি মই জনাই দিছোঁ আগৰ ভিডিঅ'টোত। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'ব। আৰু এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱৰ মেইন কেন্দ্ৰবিন্দু স্বৰূপ হৈ পৰিছে এয়া বৃন্দাবন। বৃন্দাবনৰ সন্মুখত আচলতে মানুহৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে ইয়াতে আহি ফটো লৈছে, ভিডিঅ'জ লৈছে আৰু এয়া হৰিনামবোৰ বহুত ধুনীয়াকৈ বনাইছে, দেখিছেনে? একেবাৰে অৰিজিনেল যেন লাগে। সকলো হৰিনামবোৰে ধুনীয়াকৈ নিজৰাৰ পানী খাই আছে আৰু ইয়াৰ আশে পাশে এইবিলাক মৃন্ময় মূৰ্তিবোৰ আছে, সকলোবিলাককে এক জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিছে। আচলতে সকলোবিলাকে লাইটিঙেৰে বহুত ধুনীয়াকৈ সজাই পৰাই লৈছে আৰু এইপিনে আছে আমাৰ ৰাধা কৃষ্ণ। এইটো হৰি মন্দিৰৰ ভিতৰতে ধুনীয়াকৈ এটি চেলফি পইণ্ট বনোৱা হৈছে। ইয়াতে আহি আপোনালোক সকলোৱে ধুনীয়া ধুনীয়া ফটোজ ল'ব পাৰে, ভিডিঅ'জ বনাব। শোভাযাত্ৰা কৰা হৈছে আৰু সকলোবিলাকে শোভাযাত্ৰা কৰি ৰাম সীতাৰ লগতে সকলোবিলাক আহি উপস্থিত হৈছে হৰি মন্দিৰৰ বাকৰিত আৰু এয়া দেখিছে নহয় মানুহৰ ভিৰ। আজি সঁচাকৈ প্ৰথমটো দিনতেই যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে হৰি মন্দিৰৰ বাকৰিত। আৰু এয়া আমাৰ ৰাম আৰু সীতা ৰথত বহি আহি আছে আৰু তেওঁলোকৰ আশে পাশে বিভিন্ন লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। আৰু শোভাযাত্ৰা কৰি সকলোবিলাক আহি হৰি মন্দিৰৰ বাকৰিত উপস্থিত হোৱাৰ লগে লগে এয়া ফটকা ফুটাই আজিৰে পৰা ৰাস মহোৎসৱৰ উদ্বোধনী কৰা। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। নেক্সট ভিডিঅ'ত মই ৰাসৰ বিভিন্ন দৃশ্য আপোনালোকক আৰু দেখুৱাবলৈকে চেষ্টা কৰিম আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো আজিলৈ এৰিছোঁ, বাই বাই।